Himalaya Cocoa Butter Intensive Body Lotion. Asa. Apuni mana ako t-shirt to koim boli bhabise. Lom boli bhabisu. Sao ki hoy? Apuni loi loksun. Nala police mukhae pohise ketia pass koise ketia sakori pabo ketia. Hetu hoy kintu. Police pore ketia sakori pabo? কিন্তু মই এবাৰ ভাবিছো মই তোমাকহে পঢ়াম মই কি আছে ঐ মই এবিলাক নধৰি পছে মোৰ বহু কাম আছে কি কাম তোমাৰ ইমান মই একদিন পাই ইমলেছনৰ ডিউটি পই কথা নাছে মোৰ ঘৰ সমুখত যে পাৰ্টি ঘৰ বিলাক বনাইছে কাৰ্যালয় মই যিমান পাইছে এফালৰ পৰা চাৰ্ভিচহে গৈ আছে আপোনাৰ ফোন আহিছে নেকি বাৰু নাই কিয় আহিব মানে মোক ঘপককে বিচাৰি দিয়ে নাই নাই হনুমানৰ ভাও কৰা মানুহ যে মই গতিকে জমকটো মোক উঠাই নলবা আকৌ নহলে ৰক্ষা নাপাবা তুমি কিনো হনুমান কৰি আছা তুমি হনুমানৰ ভাওহে লৈছিলা হনুমানটো নহয় মই হনুমানে থোৱাহে হনুমান তোমাৰ নিচিনা ঠগ নহয় মই কাক ঠগিছো হনুমানে কাৰোৰ পৰা ঘুষ খোৱাও নাছিল কোনে কাৰ ঘুষ লৈছে তুমি মই কাৰ ঘুষ লৈছো মই কাৰ ঘুষ লৈছো নামটো কোৱা শৰ্মা দোকানীৰ কোনে কৈছে তোমাক এইবিলাক কথা কোনে কৈছে তোমাক এইবিলাক কথা মোক নামটো কোৱা খালি নামটো বাদ দিয়া তুমি লৈছানে নাই সেইটো সঁচা কথা কোৱা দেমাগি চুটাই দিলো নে মিহিকে জানো 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 তোমাৰ কথা ময়ো জানো আচ্ছা কমল অকুক কিবা কৈছিলা নেকি বাৰু কি কথা মোৰ কথা আপোনাৰ কথা মানে অকুক মোৰ কথা কিবা কৈছিলা নেকি তুমি তাকেতো কি কথা শৰ্মাদা আৰু মোৰ কথা কিবা কৈছিলা নেকি তুমি মই কেতিয়া কলো ঠিক আছে হ'ব দিয়া আৰে ই ক'ত গ'লো কোন আমাৰ মেকআপ সেইটো কেতিয়াবাই বাহিৰত গৈছে মইতো তাক বাহিৰত নাপালো বাহিৰত পোৱা নাই বেলেগত চা আচ্ছা এনে তাৰ আগত তুমি কিবা কৈছিলা নেকি কি কম মোৰ কথা তাৰ আগত কিবা কৈছিলা নেকি কিয় কম আমি তাৰ আগত তোৰ কথা কি দৰকাৰ পৰিছে তোৰ কথা ফাটি থাকিম আমাৰ কাম নাই খালি তোৰ কথা ফাটি থাকিম হ'ব সুধিছিলোহে উৰি বাবা আইজি পুৰা খাইছে খৰা মতলবত আছে আহিছিল নেকি বাৰু অথনিৰ পৰা ইফালে চাই আছো ইফালে চাই থাকোঁ যদি পিছফালেদি গুচি গৈছে মই গম নাপাওঁ অপদাৰ্থ চবেছ কিবা হ'ল আৰু ভাত খাবলৈ গৈছে চাগে আহক আজি তাৰ পাছত মই বিহু দেখাই আছো সুস্মিতা এইটো তুমি কিয় বাৰে বাৰে বাহিৰত ওলাই আহা তুমি এটা কাম কৰা তুমি থানাৰ পৰা অলপ দূৰত থাকা চোৱা মই আকৌ কিয় বাহিৰত থাকিব লাগে ছাৰ আপোনাৰ কিন্তু লুটাৰি আছে সি আছে ক'ত মানুহটো সমদাৰ দোকানৰ ফালে গ'ল তুমি কিন্তু তাৰ লগত কাজিয়া নকৰিবা দে আকৌ কিয় কাজিয়া কৰিম মিহিকে মই কাজিয়া কৰা ল'ৰাই নহয় তুমি নকৰিলেও সিটো কৰিব তুমি লুকাই থাকাচোন যোৱাচোন যোৱা অসমন সি কি কৰি আছে তুই চাগিচোন যা হে ঠাকুৰ বাবা থানাত কোনো এটা মানুহো নাই নহয় পৰিষ্কাৰ পানীৰ নামত গুৱাহাটীত অপৰিষ্কাৰ দেহা অবৈধ বৰিঙৰ সহায়ত উঠোৱা লেতেৰা পানীৰ ৰমৰমীয়া বেহা মহানগৰী গুৱাহাটীত দৈনিক বিক্ৰী হাজাৰ হাজাৰ লিটাৰ অপৰিষ্কাৰ পানী অবৈধ বৰিঙৰ ঘাটি মাছখোৱা শান্তিপুৰ আঠগাঁও আদি অঞ্চল আন্ধাৰ নমাৰ লগে লগে অনুমতিবিহীন পৰিমেৰে পানী উঠাই শোধন নকৰাকৈ ভৰাই তোলা হয় শাৰী শাৰী পানীৰ টেংকাৰ তুমি মানে নোযোৱা নাযাওঁ কিয় নোযোৱা মই এতিয়া সেই মিটিঙৰ কথা শুনি এনেকে ঢাপলি মেলা বিধৰ নহয় মই এতিয়া সেই দলৰ ষ্টাৰ কেম্পেইনাৰ তুমি ষ্টাৰ এণ্টেনাৰ হ'লা সেইটো কি আছে কিয় ক'ব লগা হ'ল মোক সেইটো কওক আপুনি বৰুৱা তোমাৰ কথা মই একো বেয়াকে কোৱা নাই কিন্তু ঘুষৰ কথাটো কিয় ক'লে আপুনি মই তোমাক ঘুষ খোৱাৰ কথা কোৱা নাই দেই কৈছে
কৈছেহে আপুনি অকুক কৈছে মই আপোনাৰ পৰা ঘুষ খাওঁ বুলি এই পুৰণা কথাটো আকৌ উলিয়াব লগা কি কাৰণে হ'ল মই বুজি পোৱা নাই মোক এইটো লাগে পুৰণা কথাটো উলিয়াব লগা কি কাৰণে হ'ল কিয় সিদিনা আকৌ ওলাল কথা একো নাই কেকেটা আপুনি আকৌ মাজতে আহি কিয় কয় মই দেখা নাই মই অন্ধ নে মই কলা লুটু কি হৈছে চাওকচোন কেকেটা সেই পুৰণা কথাটো আকৌ কি কাৰণে আজি উলিয়াবলগীয়া হ'ল কিয় কোনটো কথা এই ক্ষেত্ৰৰ পৰা যে মই পইচা এটা লৈছো এই কথাটো আকৌ আজি অকুক কি কাৰণে কবলগীয়া হ'ল ৰাম কেকেটা ই কথাটো ভুলকে বুজিছে কিন্তু মইতো শুদ্ধকে বুজিছো আপুনিতো মোকো খোজ মাৰি মাৰি কথা কবলৈ লৈছে খোজ মাৰি মাৰি কথা কবলৈ লৈছে আচ্ছা মনে কলে যা কি হ'ল তুমি ভালকে মোক কাহিনীটো বুজোৱা কাহিনী নহয় তাৰ মানে মই দলৰ হৈ প্ৰচাৰ কৰিম আচ্ছা গোটেই দলটো তুমি মানে এতিয়া প্ৰচাবা পচাই নেপেলাও মানে মানুহৰ হৈ কথা কম বুজাই দিম তেনেহ'লে দায়িত্বটো মোক দিয়া কিহৰ দলটো মই পচাও তই পচাব লাগিলে সেইটো দলৰ পুলিয়ে নোলাব কিহৰ পুলি কিয় হাঁহিছা বাদ দে সেইবোৰ কথা হেৰি নহয় তই মোক বেলেগ এটা কাম কৰিহে সহায় কৰি দিব লাগিব কি কাম কোৱাচোন এই হালৰ কি লাগিল আমি এইসব একো নাজানো কেকেদা কথা কবলৈ আহিছ তই নেজানো আমি হাসাকে একো নাজানো কিন্তু দুইটাৰ মাজত কিবা এটা লাগি আছে তই থাকোতে সিহঁত দুটা কেনেকে লাগিবলৈ পালে চোচ কেকেদা আমি কাৰণটোৱে যে গম নাপাওঁ এই ক'ত অকু ক'ত এছে ৰ'ব আকু আকু কি হলো অকু দুইটাৰে কি লাগে নাই দাদা মিহিকে কবলৈ গলে একোৱে নাই নলুতো এতিয়ালৈকে একো লগা নাই কিন্তু মোৰ পিছত কিয় লাগি আছে মোক সেইটো লাগে 1 মিনিট মানে কেকেদা অকুৱে বোলে লুটুৰ এগেইনষ্টত কিবা এভিডেন্স গোটাই আছে কি কি এভিডেন্স বিচাৰি আছ তই নহয় মোক খুলি কওক ওলোৱা বুজিলি নহয় মানে বাচ্চাটাক মোক পচাব লাগিছে পাৰিবিনে সেই তলত মাটি মাজত পানী ওপৰত মাটি এনেকুৱা পচাম মুকুতা যেন পুলি নহৈছে ডাইৰেক্ট গছৰহে ওলাইছে সি গাঁৱৰ পৰা অহাৰ লগে লগে কলৈ যাও গাঁও উঠাব নালাগে তাক আগতে গাঁৱৰ পৰা আহিবলৈ দে সেই বাচ্চাটা গাঁৱৰ পৰা অহালৈছে মই নিজে পচি পেলাই পুলি হৈ যাম মোক অকৰা লাজ লাগিছে আজি মোৰ তোমালে ছোৱালীক ইমপ্ৰেছ কৰিবলৈ তুমি মোৰ বেয়া প্ৰমাণ বিচাৰি আছা হৌৰা নিজৰ কোৱালিটিটো আগতে বঢ়াই লোৱা লোকৰ কোৱালিটি ডাউন কৰিবলৈ চেষ্টা নকৰিবা বুজিছা আৰু কি জানা অকু মই যে কৈ থাকো হনুমান সঁচাই মই হনুমানে কোনো ছোৱালীৰ প্ৰতি মোৰ ধান্দা নাই বুজিলা আৰু এইবিলাক যে কৰি আছো কেৱল তোমাক জ্বলাবৰ কাৰণেহে কৰি আছো আৰু তুমি আজি ধৰাও পৰিলা এই ছোৱালীৰ ধান্দাটো অকণ কমোৱা দেই বাপু কমোৱা আজি মোক কোৱা মালটো বনাই দিবচোন ইমানকে যে সেই ফেচ ৱাছটো লেপিছে এদাই হব এতিয়া দেখোন সেই হলেও মই আনিম তোমাৰ কিহৰ টেনচন আজিনো একে ইমান ফেনাবলে কিহে পালে ইমান উৰহি গছৰ বিচাৰি নাথাকিবা নিজৰ কাম কৰা বোলো হেৰি নহয় মাষ্টৰনী বাইদেউ বুলি আকৌ আহিছে বা খবৰ গোটালাই এইবিলাক খবৰ মোলে হাৱাত আহি যায় হয়তো পিছে টিউচন নকৰো বুলি কৈছে হয়নে আমি ৰিকুৱেষ্ট কৰিলো কৰিম বুলি কৈছে মেডামে তাৰমানে আকৌ টিউচন ষ্টাৰ্ট কৰিব কেতিয়াৰ পৰা আপুনি ইমান উল্লাসিত হৈছে কিয় সুধিছোৱে কথাটো নুসুধিব যিটো মেটাৰৰ লগত আপোনাৰ ৰিলেশ্যন নাই সেইটো মেটাৰৰ কথা মোক নুসুধিব মই বেয়া পাওঁ সেইটো মেটাৰৰ লগত মোৰ ৰিলেশ্যন নাই সেইটো মেটাৰৰ লগত বা কিয় ৰিলেশ্যন হব বিৰোধী পক্ষৰ লগত মই একো ডিছকাশ্যন নকৰো তেতিয়াহলে বিৰোধী পক্ষই আজি নিৰামিষ ভাত খাব লাগিব মোৰ মনটো আজি ইমান ভাল লাগি আছে কিয় বহুত দিনৰ মূৰত মোক লগ পোৱাৰ কাৰণে ন ইমলেছটো যে চমকি চাপি আহিছে সেইকাৰণেও আচ্ছা তুমি পিছে কোনটো পাৰ্টি জিকিলে ভাল পাবা মোৰ লগত ইমান হাঁহ জিকালে কথা নাছিল
আছে মুঠতে ইমলেশ্যন যাব লাগিছে তেতিয়া মই চাহৰ পইচা সবা ঘূৰাই পাম অ তুমি চাহৰ পইচা লোৱাই নাই এতিয়ালৈকে ইমলেশ্যন জিকাৰ পিছতহে দিম বুলি কৈ আছে তুমি পিছে হিচাপটো ৰাখিছানে নাই এই আকৌ কি কথা কৈছে মই আকৌ কিয় হিচাপ ৰাখিছো যোনে যোনে খাইছে সি নিজে নিজে হিচাপ ৰাখিছে মুঠতে ইমলেশ্যনো কৈছে চাহৰ পইচা যেন উঠাইহে যাম তোমাৰ কিন্তু বিজনেছৰ মাথাটো বহুত মোক বহুত সৰুৱে পাওঁ তোমাক আচলতে জানা আম্বানী ছেক্ৰেটাৰী ৰাখিব লাগিছিলে কিয় তেতিয়া তেওঁ আৰু উঠি গ'লহেঁতেন বা আমদানিয়ে মাতিলেও মই যাব নোৱাৰিছো মই ইমলেশ্যন ডিউটিত ঘূৰি আছো আৰু যদি যাব লাগিছে ইমলেশ্যনৰ পিছতহে যাব পাৰিম আৰু আচ্ছা মোক ফোন আহিছে নেকি বাৰু কিয় আহিব মোক যেতিয়া তেতিয়া মাতি দিয়ে যে যায় এডাল তই মোক মেকআপ অকণ ঘঁহি দিলে তোৰ কি যায়নো মিহিকা আপুনি মেকআপ ঘঁহিব লাগেনো কেলে কথা আছে দে ঘঁহি দিয়া অ কেকেটা এইবিলাক বৰ দামী বস্তু এনেকে খৰচ কৰিব নোৱাৰি কিমান দামী অ লাখ টকাৰ মেকআপ এইখন মুখে আদৰি লৈছে কি লাখ টকা মেকআপ ঘঁহিছে দে পেমেণ্ট কৰিব লাগিব কিন্তু কি তই মেকআপ অকণ ঘঁহাৰ বাবদ এই ককাৰ পৰা পেমেণ্ট ল'ব পাৰিবিনে অলপ এইবিলাক প্ৰফেচনেল কথা তোৰ প্ৰফেচনৰ শেষটো কিমান বেয়াকে শেষ হ'ব চাবিচোন হাত বয়সতে তোৰ হাত কেনেকে কপে তই চাবি চকুত আইলেছ লগাবি খহি গৈ নাকত আইলেছ লাগিব এনেকে ব্ৰাছ ল'ব নোৱাৰিবি ঠক ঠককে হাত কপিব সৰিও পৰিব বাটে বাটে চিঞৰিব লাগিব তই মেকআপ লাগে মেকআপ খুব বেয়াকে শেষ হ'ব বা মিহিকে কম খোপা অভিশাপ দি গ'ল নে মোক সঁচাকে হাত কঁপিব নেকি নমো ভগৱন্ত মেকআপ লৈ বাহাদুৰি কৰ আৰে কিমান দামী দামী মেকআপ এখন মুখত লেপি থৈছো মোৰ আগত মেকআপ লৈ অহংকাৰ কৰা আকৌ মোৰ আগত মেকআপ লৈ অহংকাৰ কৰা কৃষ্ণ কমল খাটনিয়াৰে মাৰে নিজে কিনি মাৰক এই সুস্মিতা লাইফত বডি স্প্ৰে যিমান কিনিছো সিমান চাউল কিনা নাইও মই অব্ব কেকেদা সেইকাৰণে গাৰ পৰা আজিলৈকে বডি স্প্ৰেৰ গন্ধই নাপালো তোৰ নাকৰ কোৱালিটি বেয়া দে অকমান দেচোন না সৰি তোৰ শেষটো কিমান বেয়াকে শেষ হ'ব চাবিছো তই মৰাৰ সময়ত বডি স্প্ৰে মাৰিবলৈ নাপাবি হাও দিছে চাও মৰাৰ সময়ত কোন মানুহে বডি স্প্ৰে মাৰি মৰে বঢ়িয়া গন্ধাইছে নামটোনো কি তই আজিলৈকে মোৰ নামটোৱে নাজানো আপোনাৰ নামটো জানো বডি স্প্ৰেটোৰ নামটো কি হেৰি পটাৰ নামে কি কৰে গুণেহে সংসাৰ তৰে এক বটল ঢালি আহিছো এবাৰতে গোটেই বটল ঢালি দিছে আমি খানদানী বেকগ্ৰাউণ্ডৰ ল'ৰা আমাৰ পূৰ্বপুৰুষসকলেও পাৰফিউম এনেকে ইউজ কৰিছিল লাইক পৰম্পৰা আজি হঠাৎ ইমান বডি স্প্ৰেটো কিয় মাৰিব লাগে কি আজি মেডাম ডে নহয় মানে আজি মেডামে টিউচন নল'ব সেইকাৰণে ষ্টেটাছটো মেইনটেইন কৰিছো বডি স্প্ৰে দি আজি মোক কোৱা মালটো বনাই দিবচোন কি মালটো বনাই দিব লাগে মানে এইটো কথা কৈছো এইটো বনাই দিয়া কথা কৈছা ইংলিছটো মোৰ মত যিমান পাৰে হেঁচি ভৰাই দিব মই য'ত যেন ইউজ কৰিহে যাম আৰু ইংলিছটো আকৌ হেঁচি কেনেকে ভৰাম পুৱা হেঁচিব লাগিছে আহকচোন তই ৰখি আছ যে যোৱা নাই কিয় কমল চোৱাচোন মোৰ হাত দুখন কঁপিছে নেকি বাৰু কিয় ভালকে চোৱাচোন মোৰ হাত দুখন কঁপিছে হাতৰ খোপনি বন্ধ হৈ যাব কি মাল ইটো পেইন ৰোল অন কিক আউট পেইন চাই আছো আপুনি মাল খাই না নাখায় মই উলিয়াই আছো মোৰ নামো কমল মেডাম আহি পাবহি হ'ল কাৰো খবৰ নাই কেতিয়াবা মোৰ ভৰিখন থৰক বৰক কৰা দেখিছা নে কেতিয়াবা মই অবাইচ মাত মাতা শুনিছা এইবোৰ ফটোৱা কথা নকবা মিহিকে কমল চাই আছো আপুনি মাল খাই না নাখায় মই উলিয়াই আছো মোৰ নামো কমল হয় মেডাম আহি পাবহি হ'ল কাৰো খবৰ নাই আপোনাৰনো টিউচনটো কৰিব কিয় ইমান উৎস্তৱ লাগি আছে শিক্ষা হৰণৰ কাৰণে উথপ থপ কৰিবই লাগিব চাহ তই এখন ধৰ আমি এইবিলাক ডাঙা ডাঙি কৰিব নোৱাৰো আচ্ছা গৰু বস্তু দাঙিব নাই হয়নে গুড মৰ্ণিং এভৰিবডি হেল্ল' গুড মৰ্ণিং মেম কুলপতি চাহ মুখেহে দিছে হাতে নিদিছে কেকেদা সকলো আহিল নে
আহিল মেডাম Okay then, let's start the class. লেটস কাম অন তই ৰখি আছ যে যোৱা নাই কিয় যা ছাৰ এইটো সিদ্ধান্ত কি হ'বলৈ ছাৰ তয়ে ল'ব বাধ্য কৰালি মোক চাকৰি পৰা খেদি দিলে মোক কি কৰি খাম ছাৰ কিয় পঞ্চায়ত ইলেকশ্যন উঠিবি বোলে দেখোন টেনচন কিহৰ নুঠো ছাৰ নমিনেশ্যন দিব নোৱাৰিলো নমিনেশ্যন নিদিওঁতে অফিচ এৰা বাদ দিলি এতিয়া কি কৰ কৰ এইবাৰলৈ মাফ কৰি দিয়ক ছাৰ চাকৰিটো নাখাব ছাৰ প্লিজ ছাৰ প্লিজ ছাৰ কান্দি কাটি তই মূৰ ফটাই ল'লেও তোক এবাৰ চাকৰিত জখাত নাই চাকৰি গ'ল তোৰ যা গেটত মইতো আপোনালোকক এইবোৰ ভইচ টেন্স নাউন প্ৰনাউন এইবোৰ শিকাই গৈছিলো কিন্তু কেকেটা ঘূৰি দে ক মিহিকে শিকাইছিলে নেকি বাৰু একো মনত আছে শিকাইছিল কিয় নাই শিকোৱা তুমি দেখোন নাছিলে সৰুফুৰা গম পাবা ইছাম এই মুখা ইমান হুলস্থুল কৰিছে মোৰ পঢ়া অসুবিধা হৈছে অ বাইদেউ এটা চবকে পঠাই দিছো মই অকলে পঢ়িছো এনিৱেজ আজি মই সকলোকে শিকাম ভাৰ্ব আচ্ছা ভাৰ্ব কিমান প্ৰকাৰৰ আছে কোনোবাই জানেনে বাৰু তোৰ হাতখন উঠি আছে হাত নামা নাই নাই সুস্মিতা জানিবও পাৰে একো ডাঙৰ কথা নহয় বাৰু কোৱাচোন মোহন ভাৰ্ব কেই প্ৰকাৰৰ ভাব মানে এনে বহুত আছে ভাৰ্ব বহুত প্ৰকাৰৰ কোনোবাই যদি এনেকে ভাবিছে কোনোবাই আকৌ এনেকে ভাবিছে কোনোবাই যদি এনেকে ভাবিছে কোনোবাই যে এনেকে ভাবিছে কোনোবাই যদি মাকৰ কথা ভাবিছে কোনোবাই আকৌ কমল ভনীয়েকৰ কথা ভাবিছে মাইণ্ড ব্লয়িং এইবিলাক কথা কিতাপতো নাপায় এই মেইন ৱাৰ্ডটো